হেল্ল' দোস্ত, আজি আমি কলাক্ষেত্ৰ যাবলৈ ওলাইছোঁ। গতিকে আপোনালোকক কলাক্ষেত্ৰত অলপ দেখুৱাম, ভিতৰত কি আছে অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বহু দিনৰ মূৰত ওলাইছোঁ এটা ব্লগ বনাবলৈ, গতিকে বলক আপোনালোকক দেখুৱাম। আমি আহিলোঁ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ আজি। গতিকে কলাক্ষেত্ৰৰ ভিতৰত ধুনীয়াকৈ সজাই ৰাখিছে। আজি কলাক্ষেত্ৰৰ ভিতৰচৰা ভাল লগাকৈ সজাই ৰাখিছে। গতিকে আপোনালোকে এবাৰ চাই লওক। আগত ইফালে সোমাই যাওঁ, গৈ আছোঁ কলাক্ষেত্ৰৰ ভিতৰলৈ। ভিতৰচৰা ধুনীয়াকৈ সজাই ৰাখিছে, গতিকে আপোনালোকে হয়তো চাই ভাল পাব। আৰু গোটেইখন দেখুৱাম আপোনালোকক ইয়াতে কি আছে। মোৰ ভিডিঅ'টো আগলৈ চাই থাকিব। আজি বহুত দিনৰ মূৰত এইফালে আহিবলৈ মন গ'ল, সেইকাৰণে আহিলোঁ। ইয়াতে মই আগতে আহিছোঁ, 2-3বাৰমান আহিছোঁ ইয়ালৈকে, কিন্তু তেতিয়া ইমানখিনি ভাল লগা নাছিলে, ইমান সজাই পৰাই ৰখা নাছিলে। এতিয়া বহুত ভালকৈ সজাই ৰাখিছে, সেইকাৰণে মানে ইয়াতে অলপ আজি ভাল লাগিছে আগতকৈও। আৰু আপোনালোকক সেই ভাল লগাখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ আগলৈ। আপোনালোকে যদি কলাক্ষেত্ৰলৈ অহা নাই, যদি আহিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে আহিব পাৰে। আৰু এতিয়া আগতকৈ বেছি ভাল হৈছে, সজাই পৰাই ৰাখিছে। আপোনালোকে আহি চাই ভাল পাব, গতিকে উপভোগ কৰিব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপভোগ কৰিব, আৰু নিজে আহি চাব পাৰে। আপোনালোকে ইয়াতে আহি চাই ভাল পাব। গেটখন আহি পাইছোঁহি, সেইখন হয় গেট। এইফালে ভিতৰলৈ সোমাই যাম। মেইন গেটৰ ভিতৰৰ পৰা আহিলোঁ, ভিতৰলৈ সোমাই আহিলোঁ, আৰু সেইখন এখন গেট হয়। ভিতৰত প্ৰৱেশ কৰিলে আপোনালোকক দেখুৱাব পাৰিম ভাল পৰিৱেশটো, আৰু ভিতৰত কি আছে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আগলৈ। আৰু যদি আহিম বুলি ভাবিছে আহিব পাৰে।